বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। অন্যতম এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো মোৰ থাৰ্মেল আৰু টাইটেল দেখি গম পাইছেই মই আজি ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ। তথাপিতো মই আপোনালোকক আকৌ এবাৰ কওঁ, মানে মোৰ বহুত দিন আগত বহুত চুলি সৰিছিল, বহুত চুলি সৰা সমস্যা আহি পৰিছিল। তাৰপিছত মই মানে ভাবিলোঁ কি লগাওঁ, তাৰপিছত তেনেকৈ মানে মই ঘৰতে কিবা কিবি এনেকৈ লগাওৱাৰ পিছত মানে মই অলপ মানে চুলিবিলাক মানে সৰা সমস্যাটো অলপ ভাল পাইছোঁ। মই মানে বহুতখিনিয়ে মোৰ মানে চুলি সৰা সমস্যা বহুতখিনিয়ে মানে মোৰ এতিয়া দূৰ হৈছে। যেতিয়া মোৰ লগাওঁতে মানে মই ভাল পালোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। যদি আপোনালোকে ভাল পায় সকলোৱে এটা লাইক কমেণ্ট কৰি দিব। চেনেলটো যদি আপোনালোকে কোনোবাই নতুনকৈ চাই আছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলক আৰু বেছি পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। মই আপোনালোকক ধুনীয়াকৈ দেখাই যাম একদম ঘৰুৱা পদ্ধতিৰে। সকলোৰে লগত থাকেই সেইবিধ বস্তু, মই লগাই দেখাই দিম আপোনালোকক। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আপোনালোকেতো দেখিয়ে গম পাইছে এয়া কি, এয়া হ'ল এল'ভেৰাৰ গছ। আৰু এবাৰ কৈ দিছোঁ আপোনালোকৰ সকলোৰে ঘৰত এইটো বিধ বস্তুটো থাকে, আপোনালোকে জানেই, সকলোৱে চিনি পায়। এয়া হ'ল এল'ভেৰা। মই ধুনীয়াকৈ গছৰ পৰা ছিঙি আনিছোঁ, পূৰা ফ্ৰেছ হৈ আছে। তাৰপিছত মই ধুই মেলি ল'লোঁ। এতিয়া আপোনালোকক এয়া এল'ভেৰাৰ লগত আকৌ মই কি মিক্স দি চুলিত লগাম আপোনালোকক দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই এল'ভেৰাখিনি এৰুৱাই ল'লোঁ। ইয়াৰ লগত আকৌ মই মিক্স দিম। এইটো হৈছে মামা আৰ্থৰ অনিয়ন হেয়াৰ অইল। মই এইটো মানে এল'ভেৰাখিনিৰ লগত মিহলি কৰি দিম অকণমান। কাৰোবাৰ লগত যদি এয়া তেলটো নাই তেতিয়াহ'লেও কোনো কথা নাই। আপোনালোকে স্কিনত দেখিছেনে, ইয়াত পিঁয়াজে হয়, বেলেগ একো নহয়। আপোনালোকে ঘৰতো আপোনালোকৰ সকলোৰে ঘৰত পিঁয়াজ থাকে। সেয়া পিঁয়াজ আপোনালোকে ল'ব। যদি কাৰোবাৰ যদি বেছি ঘন চুলি হয় বেছিকৈ পিঁয়াজ ল'ব, 2-3টা সৰহকৈ ল'ব। তাৰপিছত মিক্সিত মাৰি ল'ব, যিখিনি মানে তাৰ পৰা মানে ওলাব আৰু তেল ওলাব, সেইখিনি আপোনালোকে এই এল'ভেৰাখিনি যে মই দেখালোঁ তাত মানে মিহলি কৰি চুলিত ধুনীয়াকৈ লগাব। এতিয়া মোৰ লগত যিহেতুকে এইটো তেল আছে, মই আৰু আপোনালোকক নেদেখাওঁ। মই এইটো তেলে মানে ব্যৱহাৰ কৰিম। এটা কথা আপোনালোকক মানে ভালকৈ কওঁ আৰু মনত ৰাখিব, লেতেৰা চুলিত মানে এইবিলাক মানে একো নলগাব। তেল হওক বা আন কিছুমান বস্তুৱে হওক একো নলগাব। সদায় আপোনালোকে কিবা লগোৱাৰ আগত চুলিখিনি ভালকৈ ধুনীয়াকৈ ধুই ল'ব। কাৰণ আমাৰ চুলিত বহুত মানে গুৰিত মানে লেতেৰা হৈ থাকে, আৰু লেতেৰাবিলাকৰ ওপৰত যদি আপোনালোকে লগায় একো ভাল ফলটো নাপায়, হয়তো আপোনালোকৰ চুলিত মানে কিবা বেয়া ইনফেকশ্যন হ'বহে পাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে সদায় কিবা লগোৱাৰ আগত চুলিখিনি ভালকৈ এবাৰ হ'লে ধুই ল'ব। এতিয়া মই মানে চুলিখিনি কালি ধুই লৈছিলোঁ। মইতো আৰু বাহিৰত ক'তো ওলোৱা নাই আৰু মোৰ একো ধূলি পৰা নাই। মই মানে পূৰা ভালেই হৈ আছে, ফ্ৰেছ হৈ আছে। সেইবাবে মই আৰু আজি চুলি নুধোঁ আৰু আপোনালোকক কৈছোঁ। এতিয়া মই মানে গোটেইখিনি মিহল কৰি আপোনালোকক সকলোখিনি ধুনীয়াকৈ দেখাই। এইটো আপোনালোকক ভিতৰটো খুলি দেখালোঁ। এনেকৈ তেলটো আছে। এনেও মই এইটো তেলটো মানে চুলিত লগাই ভাল পাইছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, মামা আৰ্থৰে হয় আৰু এনেও অনিয়ন তেলটো ভালেই, মই লগাও ভাল পাইছোঁ। এয়া মোৰ ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল। ইয়াত মই এতিয়া 2 টোপালমান তেল দিম।
ধুনীয়াকৈ মিহলি কৰি লওঁ। ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া মই লগোৱাৰ আগত ধুনীয়াকৈ চুলিখিনি জোখখিনি ভাঙি ল'ম, নহ'লে আকৌ চুলি সৰিব পাৰেতো। মই ডাঙৰ ফণি লৈছোঁ এখন। আপোনালোকে এনেকৈ সমানকৈ প্ৰথমে দুভাগ কৰি ল'ব, তাৰপিছত এনেকৈ জোখটো ভাঙিব। গোটেইখিনি চুলি একেলগে চুচিলে বেছি সৰাৰ সম্ভাৱনা থাকে। সদায় আপোনালোকে চুলিৰ জোঁট ভাঙোতে কেতিয়াও সৰু ফণিৰে, মানে সৰু চাইজৰ ফণিৰে কেতিয়াও নুচুচিব। মানে বেছি চুলি সৰে, ডাঙৰ ফণি ল'ব, তেতিয়া মানে চুলিখিনিও ধুনীয়াকৈ জোঁট ভাঙি যায় আৰু মানে চুলি বেছি নসৰে। এতিয়া মই চুলিখিনি ধুনীয়াকৈ জোঁট ভাঙি ল'লোঁ দুভাগ কৰি। আৰু আপোনালোককতো কৈছোঁৱে মই চুলিত লগোৱাৰ আগত মানে এইবিলাক গুৰিবিলাক চাফা হৈ থাকিব লাগিব। যদি ধূলি পৰে তেতিয়া মানে একো লগাই লাভ নাই আৰু মানে চুলিখিনি বেছিহে কিবা কিবি হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই আপোনালোকক লগাই দেখাম। আপোনালোকে সকলোৱে এনেকৈ এবাৰ ট্ৰাই কৰি চাব। মই লগাই বহুতখিনিয়ে ভাল পাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। বেছি এইবিলাক নাজানো, যিখিনি মই মানে ভাল পাওঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই গুৰিবিলাকত ধুনীয়াকৈ লগাই লৈছোঁ, গুৰিবিলাকত ধুনীয়াকৈ লাগি গৈছে। আপোনালোকৰ লগোৱা হোৱাৰ পিছত ইয়াৰ আঙুলিকেইটাৰে এনেকৈ ধুনীয়াকৈ মাছাজ দিব অলপ টাইম। ধুনীয়াকৈ মাছাজ দিব গোটেই। এতিয়া মোৰ লগোৱা হৈ গ'ল। এনেকৈ ধুনীয়াকৈ খোপা এটা গাঁঠি থৈছোঁ। তাৰপিছত মই অলপমান শুকোৱাৰ পিছত ধুই দিম। 15 মিনিটছমান থাকিম মই, তাৰপিছত মই ধুনীয়াকৈ চুলিকেইডাল ধুই দিম। শ্বেম্পু নকৰোঁ মই, এনেই ঠাণ্ডা পানীৰে এনেই ধুই দিম চুলিকেইডাল নৰ্মেল পানীৰে। তাৰপিছত আপোনালোকক ৰিজাল্টটো দেখাম, আপোনালোকেও এবাৰ ট্ৰাই কৰক। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে মানে এদিন লগালে সুফল নাপায়। আপোনালোকে সপ্তাহত 2 দিন 3 দিন লগাব, মানে টাইম নাথাকিলে আপুনি সপ্তাহত এদিন হ'লেও লগাব, তেতিয়া আপোনালোকে ৰিজাল্ট পাব সোনকালে। এতিয়া মই 15 মিনিটমান থাকিম। ধুনীয়াকৈ চুলিকেইডাল নৰ্মেল পানীৰে ধুই দিলোঁ। দেখিছেনে চুলিকেইডাল আপোনালোকে একদম পূৰা চিল্কি টাইপ লাগিছে। আপোনালোকে চুলি সৰাৰ সমস্যাৰ দূৰৰ লগতে আৰু আপোনালোকৰ লগত যদি চুলিবিলাক এনেই আউল বাউল জোঁট লাগি ধৰে, সেইটো মানে স্মুথ টাইপ হ'ব। আৰু মোৰ চুলিকেইডাল মানে একদম ধুনীয়া লাৰে মোৰ কিবা এটা স্মুথ টাইপ লাগিছে।
দেখিছে চাগে আপোনালোকে স্মুথ হৈ গৈছে। সকলোৱে এবাৰ ট্ৰাই কৰি চাব। আজিৰ ভিডিঅ'টো আৰু বিশেষ দেখাবলৈ একো নাই। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈ আপোনালোকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।